আজি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছোঁ। A আৰু B বয়সৰ অনুপাত 5:3। যদি তেওঁলোকৰ বয়সৰ সমষ্টি 32 বছৰ হয়, A আৰু B দুয়োৰে বয়স নিৰ্ণয় কৰিব লাগে। A:B = 5:3। অনুপাতত সদায় যাৰ নামটো প্ৰথমে উল্লেখ কৰা হয় তেওঁ অংশটোক আগত বুজায় আৰু পাছত উল্লেখ কৰা জনৰ অংশটো পাছত থাকে। অৰ্থাৎ A আৰু B অনুপাত বুলি কোৱাৰ লগে লগে 5 অংশটোৱে Aক বুজাব আৰু 3 অংশই Bক বুজাব। আৰু তেওঁলোকৰ বয়সৰ যোগফল কিমান দিয়া আছে? 32। ইয়াত যিহেতু বয়সৰ যোগফল দিছে, গতিকে আমি অনুপাত দুটাৰ যোগ কৰিম। অনুপাত দুটাৰ যোগফল হ'ব 5 + 3 = 8। 8 অংশই প্ৰকৃত 32 বছৰ বয়সক বুজাই আছে। গতিকে 1 অংশই কিমান বছৰক বুজাব? 4 × 8 = 32। 4 অংশক বুজাব। তো আমি Aৰ মান উলিয়াবলৈ হ'লে 5 অংশৰ মান উলিয়াব লাগিব, Bৰ মান উলিয়াবলৈ হ'লে 3 অংশৰ মান উলিয়াব লাগিব। 5 অংশৰ মান হ'ব 4 × 5 = 20 আৰু 3 অংশৰ মান হ'ব 3 × 4 = 12। অৰ্থাৎ A বয়স 20 বছৰ আৰু B বয়স 12 বছৰ। দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। A আৰু B বয়সৰ অনুপাত 5:7। যদি তেওঁলোকৰ বয়সৰ পাৰ্থক্য 6 বছৰ হয়, তেন্তে দুয়োৰে বয়স নিৰ্ণয় কৰিব লাগে। এইবাৰ দুয়োজনৰ বয়সৰ অনুপাত দিয়া আছে 5:7 আৰু বয়সৰ পাৰ্থক্য দিয়া আছে 6 বছৰ। এটা কথা গুৰুত্ব দিবলগীয়া, যেতিয়া পাৰ্থক্য বুলি কোৱা হয়, পাৰ্থক্য সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁ। পাৰ্থক্য উলিয়াবলৈ হ'লে ডাঙৰটোৰ পৰা সৰুটো। অনুপাতটো চাই গম পাইছোঁ যে Bৰ অংশটো বেছি আৰু Aৰ অংশটো কম। গতিকে B Aতকৈ ডাঙৰ হ'ব। B বয়সৰ পৰা A বয়স যদি বিয়োগ কৰোঁ, আমি কিমান পাম? 6 বছৰ পাম। এতিয়া এইটো কথা হ'ব A:B = 5:7 আৰু B বয়স আৰু A বয়সৰ পাৰ্থক্য 6 বছৰ। অনুপাতত তেওঁলোকৰ বয়সৰ পাৰ্থক্য কিমান? অনুপাতত 7 - 5 = 2। অনুপাতত পাৰ্থক্য 2 আৰু প্ৰকৃত বয়সৰ পাৰ্থক্য 6। গতিকে 2 অংশই 6 বছৰ বুজাই আছে। 1 অংশই কিমান বছৰ বুজাব? 3 বছৰ বুজাব। 1 অংশই যদি 3 বছৰ বুজায়, তেন্তে A আৰু B দুয়োৰে মান আমি সহজে উলিয়াব পাৰিম। Aৰ কাৰণে হ'ব 5 অংশ, গতিকে 5 × 3 = 15। A বয়স হ'ব 15 বছৰ আৰু Bৰ অংশ আছিলে 7, গতিকে 7 × 3 = 21। B বয়স হ'ব 21 বছৰ। A বয়স 15 বছৰ আৰু B বয়স 21 বছৰ। তৃতীয় অংকটো A, B আৰু C বয়সৰ অনুপাত 2:3:5। যদি C Aতকৈ 12 বছৰ ডাঙৰ হয়, তেন্তে A, B আৰু C বয়স নিৰ্ণয় কৰিব লাগে। তো এইবাৰ আমাৰ 3টা সংখ্যাৰ অনুপাত দিয়া আছে। A, B আৰু C বয়সৰ অনুপাত। C বয়স Aতকৈ 12 বছৰ বেছি। আমি অনুপাতটো চাই ধৰিব পাৰিছোঁ যে C অনুপাতৰ অংশ 5 আৰু A অনুপাতৰ অংশ 2। ইয়াত যদি আমি চাওঁ C আৰু Aৰ অনুপাতত পাৰ্থক্য কিমান? অনুপাতত C অনুপাত আৰু A অনুপাত যদি বিয়োগ কৰি চাওঁ, 5 - 2 = 3। আৰু প্ৰকৃত বয়সৰ পাৰ্থক্য C Aতকৈ কিমান বছৰ ডাঙৰ? 12 বছৰ ডাঙৰ। অৰ্থাৎ Cৰ পৰা A বয়স বিয়োগ কৰি দিলে আমি কিমান? 12 বছৰ। অনুপাতত পাৰ্থক্য 3 বছৰ আৰু প্ৰকৃত বয়সৰ পাৰ্থক্য 12 বছৰ। তেতিয়াহ'লে 3য়ে কিমানক বুজাই আছে? 3য়ে 12 বছৰক বুজাই আছে। অনুপাতৰ 3 অংশটোৱে প্ৰকৃত বয়সৰ 12ক বুজাই আছে। তেতিয়াহ'লে 1 অংশই কিমানক বুজাব? 3 × 4 = 12। আমি এতিয়া 1 অংশৰ মান পোৱাৰ লগে লগে কিহৰ মান উলিয়াব লাগে? 2, 3 আৰু 5 প্ৰত্যেকৰ অংশ। 2 মান উলিয়াম Aৰ কাৰণে, 3 Bৰ কাৰণে আৰু 5 উলিয়াম 6ৰ কাৰণে, Cৰ কাৰণে। গতিকে A, B আৰু C প্ৰত্যেকৰে আমি বয়স উলিয়াব পাৰিম। A বয়স হ'ব 2 × 4 = 8 বছৰ, B বয়স হ'ব 3 × 4 = 12 বছৰ আৰু C বয়স হ'ব 5 × 4 = 20 বছৰ। A বয়স 8 বছৰ, B বয়স 12 বছৰ আৰু C বয়স 20 বছৰ।
যিসকলে প্ৰথম ভিডিঅ'টো চোৱা নাছিলে তেওঁলোকে এই ভিডিঅ'টো ভালদৰে যদি বুজি পোৱা নাই তেন্তে প্ৰথম ভিডিঅ'টো চাই ল'বা, চোৱাৰ পাছত এই ভিডিঅ'টো আকৌ এবাৰ চাবা।